কবি দেৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত এটি কালজয়ী কবিতা সাগৰ দেখিছা। কবিতাটি মই আবৃত্তি কৰিব ওলাইছো। ইয়াত কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰে যেন। এই কবিতাটি আবৃত্তি কৰিবলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে অনুষ্ঠানৰ উদ্যোক্তাসকলক বিশেষকৈ মালবিকা চৌধুৰী ডাঙৰীয়ানী আৰু মঞ্জুৰাণী বৰ্মন ডাঙৰীয়ানী লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। অলপতে ঘোষিকাগৰাকীয়ে ঠিকে কৈছে যে আবৃত্তি কৰিলে আচলতে নোচোৱাকৈ কৰিব লাগে। ময়ো চেষ্টা কৰিম। বয়সৰ দুখ, বয়স হৈছে অলপ মাজে মাজে পাহৰিব পাৰোঁ বুলি লৈ আহিছোঁ লগত, তাৰ বাবে ক্ষমা কৰিব। সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই। শুনিছোঁ তথাপি নীলিম সলিল ৰাশি, বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী। মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে। দেখা নাই তুমি? উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ ঢৌ, তোমাৰে স্মৃতি সীমা চুমি। শুনা নাই মোৰ সাগৰত তুমি? শুনা নাই ধুমুহাৰ উতলা সংগীত? বুজা নাই, অনুভৱ কৰা নাই ফুলনি বসন্তৰ কোমল ইংগিত? দেখিছাতো ৰামধেনু বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ? প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া কাষত দেখিছানে ৰঙৰ উৎসৱ? মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত? ভাবিছানে এটি বাৰু পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ? মই জানো তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া। তুমি জানা মাথো তুমি তুমি, মই মই। তুমিতো নাজানা হাই কিয় বাৰু, কিয় আমি গাঁঠো জয় ভৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ কাৰেং সোণালী সাজু কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? হৃদয়ৰ ৰঙা তেজ ঢালি প্ৰতিমাৰ পখালো চৰণ কিয়? তুমি নুবুজিবা সখী কিনো বেদনাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত। সন্ধিয়া আহিছে নামি ঠেৰা নেলাগে জ্বলাব চাকি। দুটি নয়নৰ সহজ প্ৰভাৰে আজি নাহিবা তিমিৰ তুমি। অন্ধকাৰ মোৰ জগতৰ